সকলো কিতাপ পঢ়া পাঠকক মোৰ আন্তৰিক সালাম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই আকৌ আপোনালোকৰ মাজত দুখন অসমীয়া কিতাপ লৈ উপস্থিত হৈছোঁ, যি দুখন কিতাপ পঢ়ি মই বহুত উপকাৰ হৈছোঁ। আশা কৰোঁ এই কিতাপ দুখন আপোনালোকে আজি কোৱাৰ পিছত পঢ়িব। তো আজি সৰ্বপ্ৰথম যিখন কিতাপৰ নাম ক'ম, সেইখন কিতাপ মোক পঢ়ি বহুত ভাল লাগিছে। যিসকল পঢ়া নাই তেওঁলোকে পঢ়িব, আৰু যিসকল পঢ়িছে তেওঁলোকে কেনেকুৱা লাগিছে কিতাপখন পঢ়ি মোক কমেণ্টৰ জৰিয়তে অৱশ্যই জনাব। তো আজিৰ মোৰ যিখন কিতাপ খুব ভাল লাগিছে পঢ়ি, সেইখন কিতাপৰ নাম হ'ল আমি তেনেহ'লে কি কৰিম। কিতাপখন চাই লওক। আমি তেনেহ'লে কি কৰিম, কিতাপখনৰ নামেই দিছে যে আমি তেনেহ'লে কি কৰিম। বহুত সময় এনেকুৱা হৈ যায় যে আমি কি কৰোঁ কি নকৰোঁ, এনেকুৱা আমি দুবিধাত পৰি যাওঁ, এনেকুৱা সমস্যাত পৰি যাওঁ, এনেকুৱা ভাৱ আহি যায় মনত যে কি কৰিম এতিয়া। তো সেই বিষয়ে কিতাপখন লিখা হৈছে যে আমি তেনেহ'লে কি কৰিম। আমি কি কৰিম যদি কোনোবাই ভাবি আছে, তেনেহ'লে এই কিতাপখন তেওঁৰ পঢ়া বহুত জৰুৰী মই ভাবোঁ, বিশেষকৈ পাঠক সমাজ যিসকল আছে তেওঁলোকৰ বাবে। তো আমি কি কৰোঁ যদি আপুনি ভাবি আছে, তেনেহ'লে এই কিতাপখন এবাৰ পঢ়ি চাওক। আপুনি কি কৰিব লাগে অথবা কি কৰিম ভাবিছে, সেই সমস্যাৰ সমাধান হয়তো আপোনাৰ এই কিতাপখনত থাকিব পাৰে। সেয়ে অনুৰোধ কৰিছোঁ, যদি আপুনি কিতাপখন পঢ়া নাই আৰু যদি ভাবি আছে যে আমি কি কৰিম, তেনেহ'লে এই কিতাপখন পঢ়িবলৈ মই আপোনাক অনুৰোধ কৰিছোঁ। তো আজিৰ দ্বিতীয় কিতাপখনলৈ আহোঁ। দ্বিতীয় কিতাপখনো বহুত ভাল। আজিৰ পৰা প্ৰায় 7-8 বছৰ আগত পঢ়িছিলোঁ, এতিয়াও পঢ়ি থাকোঁ মাজে মাজে। তো বহুত ভাল কিতাপখন। এই কিতাপখন হ'ল জীৱন লৈ, মানুহৰ জীৱন লৈ, সমস্যা লৈ। তো কিতাপখনৰ নাম দিয়া হৈছে সফল জীৱন গঢ়ো আহক। কিতাপখন চাই লওক। এই কিতাপখনো মোক ইমান ভাল লাগিছে, ইমান ধুনীয়া ইয়াত কাহিনী দিয়া আছে। সফল জীৱন গঢ়িবলৈ কেনেকুৱা সাধাৰণ মানুহৰ পৰা তেওঁলোকে সফল জীৱন গঢ়িছে, কেনেকুৱা বিকলাংগৰ পৰা তেওঁলোক সাফল্য হৈছে। বহুত মটিভেশ্যনেল কাহিনী দিয়া আছে, বহুত উদাহৰণ দিয়া আছে, মহান মানুহৰ বাণীও দিয়া আছে। কিতাপখন ইমান ধুনীয়াকৈ লিখিছে। মুঠতে এজন মানুহক সফল জীৱন গঢ়ি তোলাৰ বাবে কিতাপখন সহায় কৰিব বুলি মই আশা কৰোঁ। তো সেইবাবে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ যে এই কিতাপখন আপোনালোকে যদিহে পঢ়া নাই নিশ্চয় পঢ়িব। এই কিতাপখন প্ৰথম যিখন কিতাপ ক'লোঁ, সেই কিতাপখনৰ দাম হ'ল 80 টকা। দাম বেছি নহয়, কিতাপখনৰ দাম 80 টকা। কিতাপখনৰ নাম মই আকৌ এবাৰ কৈ দিছোঁ, আমি তেনেহ'লে কি কৰিম। এই কিতাপখন আপোনালোকে যদি পঢ়া নাই পঢ়িব। কিতাপখনৰ দাম হ'ল 80 টকা। আৰু এই কিতাপখনৰ দামটো মই পাহৰি গৈছোঁ, চাই লওঁ। সফল জীৱন গঢ়ো আহক। মই যেতিয়া লৈছিলোঁ, বেছি কিমান হ'ব, 35, মাত্ৰ 35 টকা এই কিতাপখনৰ দাম। কিন্তু ইয়াত যি শিক্ষা দিয়া হৈছে, অমূল্য শিক্ষা, যাৰ তুলনা নাই। তো গতিকে আপোনালোকে কিতাপখন যদি কতোবা পায়, যদি পঢ়া নাই তেনেহ'লে পঢ়িব বুলি মই অনুৰোধ কৰিলোঁ। তো আজিলৈ ইমানে। দেখা হ'ব নেক্সট ভিডিঅ'ত নতুন অসমীয়া কিতাপ লৈ। তেতিয়ালৈকে কিতাপ দুখন আপোনালোকে পঢ়ি থাকক। किताबों की संगत करो। 2 फायदे होंगे। पहली बात, जो तुम सोच रहे हो, जिस बात में तुम यकीन रखते हो, उससे आगे का कुछ जानने को मिलेगा। दूसरी बात, जितना समय किताबों के साथ बिता रहे हो, उतने समय में भ्रष्ट संगति से बचे हुए हो। दूना फायदा है। और अगर कुछ जिंदा लोग मिल जाएं जिनके साथ रोज़मर्रा या कभी कभार रोशन समय गुजार सकते हो, तब तो कहना ही क्या। यही एकमात्र तरीका है।